Hey guys, welcome to my channel. কি খবৰ আপোনালোকৰ ভালনে? নতুনকৈ অহা সাবস্ক্ৰাইবাৰ সকলক ধন্যবাদ জনাইছো। মই আজি ডাইৰেক্ট কেৰাহীখনৰ পৰা ষ্টাৰ্ট হৈছো। নাম ডিমডম, আমাৰ ফালে ডিমডম বুলি কওঁ, আপোনালোকৰ ফালে কি কয় জনাবচোন। এয়া আলু আৰু ডিম বইল কৰা হৈ গ'ল, বাকলিখিনি গুচোৱা হৈ গ'ল আৰু এইখিনি মই নেদেখুৱালোঁ আৰু বাকীখিনি কিয়নো ভিডিঅ'টো দীঘল হৈ যায় ন, আপোনালোকে গম পায় যিহেতু ডিমকেইটা আগতেই মই ফ্ৰাই কৰিম। তাৰ আগতে এনেদৰে কচি ল'ব ভাজিবলৈ, তেতিয়া ভাত ফ্ৰাই কৰাৰ আগত এনেকৈ অকণমান হালধি দিব পাৰে। এইটো অপশ্যনেল হয়, নিদিলেও হয়। ডিমৰ কালাৰটো ধুনীয়া হ'বৰ কাৰণে মই দিছোঁ। গৰম হোৱাৰ লগে লগে মই ডিমকেইটা দি দিছোঁ। ভাবিছোঁ এতিয়া ৰেডি কৰি থোৱা আলুখিনি মই এনেদৰে পিটিকা কৰোঁ আৰু আপোনালোকে আলুখিনি ভালদৰে পিটিকা একদম গুড়ি কৰি কৰিব পাৰে, নহ'লে অলপ হাফকৈ সেই পিটিকাটো কৰিলেও হ'ব, যেনেকৈ ভাল পায় আৰু। মই ভাবিছোঁ আজি যিহেতু ভিডিঅ' বনাইছোঁ একদম ফুল একদম গুড়ি কৰি ল'ম আৰু। আলুখিনি হৈ গৈছে মোৰ পিটিকা কৰা। এতিয়া মই ডিমকেইটা আঁতৰাই দিম। ইয়াৰ তেলতে মই আলুখিনি দি দিম। তেলখিনি গৰম হৈয়ে আছিলে যিহেতু শুকান জলকীয়া 2টা দি দিলোঁ আৰু এয়া কেঁচা জলকীয়াও 5টা দি দিছোঁ মই। আৰু এতিয়া পিঁয়াজখিনিও দি দিওঁ। এয়া আলু পিটিকাখিনি মই এতিয়া পিঁয়াজ ভজা যিহেতু হৈছে ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে নিমখ আৰু হালধি এড কৰিম। সদায় খোৱাৰ দৰে নিজৰ সোৱাদ অনুযায়ী নিমখটো আৰু হালধি আপোনালোকে দিব আৰু। এতিয়া মই অকণমান গৰম মছলা দিছোঁ আৰু আধা চামুচমান মই ৰেড চিলি পাউডাৰ দিছোঁ আৰু এয়া খুন্দি লোৱা আদা নহৰু পেষ্ট এটা দিছোঁ ইয়াতে। এনেকৈ আদা নহৰু বা যিকোনো মছলা বা কিবা ৰেড চিলি যদি দিবলৈ হয় এনেকৈ ভাজি থকা টাইমতে দিব। আৰু আগতীয়াকৈতো আমি আলুখিনি বইল কৰিয়ে লৈছিলোঁ, সিজিয়ে আছে, সেইকাৰণে বনাবলৈ ইমান কঠিনো নহয়, খুব সহজতে হৈ যায় এই ৰেচিপিটো। এতিয়া এই সকলোখিনি মিলি যাবলৈ ভালদৰে মই হেতাৰখনেৰে এনেকৈ লৰাই মিলাই দিছোঁ। এতিয়া হৈছে ভজা, মই এতিয়া ইয়াতে পানী দি দিম। যিহেতু মই উতলা পানী দিছোঁ, এতিয়া ফ্ৰাই কৰি ৰখা ডিমকেইটাও লগতে দি দিছোঁ। ধুনীয়াকৈ উতল আহিছে দেখিছেনে? আৰু এতিয়া মই ভাবিছোঁ 5ৰ পৰা 10 মিনিটমান মই ঢাকনখন দি ৰাখিম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিম। এই সময়খিনি হৈছে আজিৰ ৰেচিপিটোৰ একেবাৰে শেষৰ এই সময়কণ আৰু ইয়াৰ পাছত মোৰ ইয়াত ৰেচিপিও হৈ গ'ল। এয়া মোৰ ৰেচিপি হ'ল ৰেডি। আপোনালোকৰ লোভ লাগিছেনে বা দেখি? কিমান টেষ্টি হৈছিলে জানেনে? কেতিয়াবা আহিব আপোনালোক আমাৰ ঘৰলৈ, খুৱাম বাৰু দেই। এনেও জানো ছাবস্ক্ৰাইবাৰ বেছি নহয় যেতিয়া খুৱাব পৰা কেপাচিটিটো আছে যিহেতু, নহয় জানো? ৰেচিপিটো আনকমন ৰেচিপি নহয়, আমি সকলোৱে বনাই খাওঁ। আজি ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাবচোন। লগতে আৰু ৰাতি সাঁজ এনেকৈয়ে খাইছিলোঁ, পটল ফ্ৰাই কৰি লৈছিলোঁ, চালাড বনাইছিলোঁ। কেনেকুৱা পালে জনাবচোন। শেষত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় মাগিলোঁ।